মই পূজা বুলি আজি ঘৰলৈ আহিছোঁ। মোৰ সকলো বাই ভনী মা, আমাৰ 6জনী ছোৱালী, এটা ল'ৰা, আৰু এয়া মানে এইবাৰ মোৰ ভাইটিয়ে প্ৰতিমা দান কৰিছে কাৰণে আমি সকলো বাই ভনী আহিছোঁ ঘৰ পূজা বুলি পেলাই। মোৰ দেউতা স্বৰ্গগামী হোৱা আজি 2 বছৰ হৈছে, আৰু আমি 6জনী বাই ভনী, এটা ভাইটি, এই সকলোকে আপোনালোকৰ আগত দেখুৱাম। আপোনালোকে মা অকণ আৱেগিক হৈ গৈছেগৈ। সকলো আমাৰ গোটেইকেইজনী ছোৱালীক পোৱাৰ কাৰণে আজি আমি দেউতাৰ অভাৱ বহুতকৈ অনুভৱ কৰিছোঁ, কাৰণ আমাৰ দেউতা বহুত মানে দুৰ্গা ভক্ত, গতিকে মা অকণমান আৱেগিক হৈ গৈছেগৈ। আপোনালোকে আশীৰ্বাদ কৰিব, মা যাতে সুস্থ হৈ থাকে আৰু সদায় হাঁহি মুখে থাকিব পাৰে, এইখিনিয়ে আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। এইবাৰ পূজাত দেউতাকে সদায় ইহঁতক কিবা এটা দিয়ে। ময়ো এজনী ডাঙৰ ছোৱালী, নিহাৰিকা শৰ্মা, তাইক মই কিবা এটা দিছোঁ পূজা থাকি যায়। তাইক দেউতাকে সদায় কিবা এটা দিয়ে পূজা বুলি পেলাই। ময়ো তাইক কিনিছোঁ, কিবা এটা দিছোঁ, তাই পূজা বুলি কিবা এটা খাব। এজনী মোৰ 3 নম্বৰ ছোৱালী, তাইকো মই কিবা এটা দিছোঁ, তাই কিবা এটা কিনি খাব। মই বেলুন কিনিম দেই, বেলুন। এজনী মোৰ 4 নম্বৰ ছোৱালী, তাইকো মই কিবা এটা দিছোঁ, তাইকো কিবা এটা খাব আৰু। একে মৰমত দিছে দেই মোক আমাৰ মায়ে পূজা চাবলৈ। এয়া হেৰি আমি পূজাৰ চকলেট খাম। আমি হুঁচেও কিনিম। এজনী মোৰ সৰু ছোৱালী, তাইকো মই কিবা খাবৰ কাৰণে কিবা এটা দিছোঁ, আৰু এজনী মোৰ 5 নম্বৰ ছোৱালী, তাইকো মই কিবা এটা খাবৰ কাৰণে দিছোঁ। পূজা চাবৰ কাৰণে তহঁতকে পইচা দিছোঁ, তহঁতে কিবা খাবি হা। দেউতা আগতে দিয়ে। দিয়ে থাকে আৰু এইটো যে আমাৰ মৰমৰ ভাইটি এটাই, আৰু ইয়াৰ পিছত আৰু নাই আৰু অনন্ত। এইকেইজনী মোৰে ছোৱালী, গোটেইকেইজনী এইটো ল'ৰা। সিহঁতে পূজা চাবলৈ আহিছে, গতিকে সিহঁতক মই য'ত কিঞ্চিত কিবা এটা দি পেলাই মই সিহঁতক সন্তুষ্ট কৰিছোঁ, সিহঁতে যাতে পূজা চায়। দেউতাকে তাহাঁতক সৰুৰে পৰা মানে কিবা নহয় কিবা এটা দিয়ে, গতিকে সেইটো পৰম্পৰাটো মই সিহঁতক ৰাখিছোঁ আৰু আগলৈও যাতে ৰাখিব পাৰোঁ। আগলৈও আমাক ধেৰ দিবা দেই। বিপদে আপদে বহুতো সহায় কৰে, আৰু সিহঁতক মই অন্তৰৰ সৈতে মই সিহঁতক আশীৰ্বাদ দিছোঁ, সিহঁত যাতে উন্নতি পথত আগবাঢ়ি যায়। এয়াই আপোনালোকৰ আপোনালোকক সকলোকে মই কাটৰ অনুৰোধ জনাইছোঁ যে মোৰ মাক আপোনালোকে আৰোগ্য হৈ থাকিবলৈ, সুস্থ হ'বলৈ, আৰু আমাৰ সকলোৰে পথ প্ৰদৰ্শক কৰিবলৈ আপোনালোকে মাক আশীৰ্বাদ কৰক। মায়ে সদায় সুস্থ হৈ আমাৰ যাতে শিৰৰ ওপৰত মাৰ হাতখন সদায় থাকে, তাকে মই আপোনালোকৰ আগত কৃপা প্ৰাৰ্থনা বিচাৰিছোঁ, যাতে মা সদায় সুস্থ হৈ থাকে আৰু আনন্দ মনেৰে থাকে যেন। মোৰ ছোৱালীজনীৰ চেনেলটো আপোনালোকে চাব।
চাই কেনেকুৱা হৈছে আমাক জনাব।